এয়া পংকজ কলিতা আৰু মই গৈ আছোঁ বৰ্তমান মাৰ্ঘেৰিটাৰ কাৰণে। তাত অলপ অফিচিয়েল কাম আছে আমাৰ কণ্ট্ৰলৰ দোকানত। তাতে আপোনালোকক যাওঁতে দেখাই যাম দৃশ্যবিলাক, ৰাস্তা চাই যাব আপোনালোকে ভালকৈ, ঠিক আছে? মানে নাহিব আপোনালোক ঘৰতে হেৰি কৰি পানী চানী লৈ আহিব, নহ'লে পানী লৈ আহিব অলপ। চবতকে ভাল লগা জেগা মানে পেকেটটা খাই লওঁ বুলি ৰখি দিলোঁ অকণমান। বহুত কষ্ট পাইছোঁ, ৰখি দি গৈছে গোটেই ৰাস্তা। হেল্ল' দোস্ত, ফাইনেলি আমি আহি পিনে ৰিজাৰ্ভ পাইছোঁহি বৰ্তমান। আপোনালোকে দেখিছে ৰিজাৰ্ভ ষ্টাৰ্ট হৈ গ'ল ইয়াৰ পৰা। আৰু ইয়াৰ আমাৰ লগত আছে পংকজ কলিতাক আজি মাৰ্ঘেৰিটা ফুৰাবৰ কাৰণে লৈ আহিছোঁ। ইয়াৰ ৰিজাৰ্ভ ইয়াৰ পৰা ষ্টাৰ্ট হ'ব এতিয়া। আপোনালোকক দেখাই যাম আগত ৰিজাৰ্ভত কি হয়, কেনেকুৱা লাগে চাবলৈ। আমাৰ পংকজ কলিতাই দেখাই যাব, ঠিক আছে? অ'কে, চাই থাকক। ফাইনেলি মাৰ্ঘেৰিটা পালোহি। তো অলপ মাছ লৈ যাওঁ বুলি ভাবিলোঁ, অকণমান মাছ লৈ যাওঁ। তো মাৰ্ঘেৰিটা পোৱাৰ পিছত এই কইল ইণ্ডিয়াৰ যোনখন মিউজিয়াম, আমি সেই মিউজিয়াম দেখাম আপোনালোকক। চাই যাওক। আৰু ইয়ালৈ যদি মাৰ্ঘেৰিটাৰ কোনোবাই চাইছে ভিডিঅ'টো কওকচোন। আৰু আপোনালোকে আহিব ইয়ালৈ, চাবলৈ বহুত ধুনীয়া লাগে, চাই থাকক। সকলো দেখাই গৈ আছোঁ আপোনালোকে এটা এটাকৈ। এইবিলাক আগৰ দিনত কেনেকৈ মানুহে কয়লা খান্দিছিলে, কেনেকৈ আগৰ দিনৰ কিছুমান ঘড়ী ইয়াত আছে, দা, কুঠাৰ, বেলচা, কোট, তৰোৱাল, চব পাব ইয়াত চাবলৈ। চাই থাকক।